নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আদি আজি আপোনালোকলৈ 10টা আকৌ এনেকুৱা ফেক্ট লৈ আহিছো যিকেইটা জনাৰ পাছত আপোনালোকেতো এটাই ক'ব। Oh my God! ফেক্ট নাম্বাৰ 10। 1400 বছৰ আগত পৃথিৱীত প্ৰথম কাগজীয় মুদ্ৰা চীনত প্ৰচলিত হৈছিলে। ফেক্ট নাম্বাৰ 9। আমাৰ শৰীৰত এনেকুৱা এটা অংগ আছে যিটো অংগৰ পৰা ঘাম নোলায়। সেই অংগটো হৈছে উঠ। হয়, আপোনালোকে ঠিকে শুনিছে, উঠৰ পৰা কেতিয়াও ঘাম নোলায়। ফেক্ট নাম্বাৰ 8। আপোনালোকে জানেনে শুক্ৰ গ্ৰহৰ এটা দিন পৃথিৱীৰ 1 বছৰৰ সমান। ফেক্ট নাম্বাৰ 7। হিমাচল প্ৰদেশত কেদাৰনাথ নামৰ এটা মন্দিৰ আছে, যিটো মন্দিৰ নিজেই নিজৰ মাজত একদম এটা আচৰিত হয়। কিয় আচৰিত কৈছো সেইটো আপোনালোকে গম পাব। 13 পৰা 17 শতাব্দীলৈ হিমালয়ত অল্প শীত যুগ নামিছিলে, যিটোত মন্দিৰটো একদম বৰফৰ গভীৰতলৈ সোমাই গৈছিলে। তাৰ পিছতো মন্দিৰটো কিন্তু একো ক্ষতি হোৱা নাছিলে। তাৰ কেইবছৰমান পাছত আকৌ সেই ঠাইখিনিত এটা মহা জলপ্ৰলয় আহিছিলে। সেই জলপ্ৰলয়টোৱে মন্দিৰটোৰ একো ক্ষতি কৰিব নোৱাৰিলে। ফেক্ট নাম্বাৰ 6। মৰাৰ পাছত আমাৰ শৰীৰৰ অংগবোৰ এটা এটাকৈ কাম কৰা বন্ধ হৈ যায়। একেবাৰে শেষত আমাৰ শুনা পোৱা ক্ষমতাটো শেষ হয়। মানে আমাৰ মৃত্যুৰ পাছতো মগজুৰ আশে-পাশে কিছুমান অংগ সক্ৰিয় হৈয়ে থাকে। ফেক্ট নাম্বাৰ 5। পৃথিৱীত সকলোতকৈ বেছি ব্লেকমেইলৰ বলি পুৰুষ হয় মহিলাৰ দ্বাৰা। মহিলাই নিজৰ যিকোনো কথা এটা মানাবলৈ পুৰুষক এবাৰ হ'লেও ইমোচনেল ব্লেকমেইল নিশ্চয় কৰে। আপুনিও কেতিয়াবা ইমোচনেল ব্লেকমেইলৰ শিকাৰ হৈ পাইছেনে? মোক কমেণ্ট বক্সত জনাবচোন। ফেক্ট নাম্বাৰ 4। 60% মানুহে জীৱনৰ নিগেটিভ চিন্তাৰ পৰা আঁতৰি থাকিবলৈ মিউজিক শুনে। ফেক্ট নাম্বাৰ 3। ভাৰতত প্ৰায়ভাগ ধৰ্মত কাণ ফুটোৱা প্ৰথাটো আছে। বৈজ্ঞানিক তৰ্ক মতে ইয়াৰ পৰা ভাবিব পৰা ক্ষমতাটো বাঢ়ে, আৰু ডক্তৰে কয় ইয়াৰ পৰা কোৱা মতাবোৰ ঠিক হয়, লগতে কাণৰ পৰা মগজুলৈ যোৱা শিৰডালে ৰক্ত সঞ্চালনটো ঠিকে ৰাখে। ফেক্ট নাম্বাৰ 2। মানৱ শৰীৰৰ তেজ, ইয়াক আমি যদি জমাও 21 দিনলৈ ই থাকিব। ফেক্ট নাম্বাৰ 1টো চোৱাৰ আগতে আপোনালোকে যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো ক্লিক কৰক। ফটোখনত যিজন ব্যক্তিক আপোনালোকে দেখি আছে, এই ব্যক্তিজন নেপালৰ হয়। তেওঁৰ নাম যুৱৰাজ দীপেন্দ্ৰ। তেওঁ এনেকুৱা এটা আচৰিত কাম কৰিছে, যিটো কাম শুনিলে আপোনালোকেও আচৰিত হৈ যাব। তেওঁ নিজৰ মা, দেউতা আৰু ভায়েকৰ লগতে পৰিয়ালৰ 11জন ব্যক্তিক হত্যা কৰি নিজেও গুলি খাই মৰি যায়। কিয় তেওঁ এনেকুৱা কৰিলে সেইটো আজিলৈ গম পোৱা নগলে। আচৰিত ফেক্ট।